নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱক অভিভাৱকীসকল মই আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ আৰু সেই বিষয়টো হৈছে আমাৰ ক্লাছ 10ৰ সমাজ বিজ্ঞান বিষয়ৰ ওপৰত। সমাজ বিজ্ঞান বিষয়টো যদি ভালকৈ অধ্যয়ন কৰা হয় আমি ভৱিষ্যতে বিভিন্ন ধৰণৰ যি কম্পিটিটিভ এক্সাম ছাত্ৰ ছাত্ৰীসকলে দিব সেই এক্সামসমূহত বা সেইসমূহ পৰীক্ষাসমূহত বিভিন্ন ধৰণৰ সহায়ক হয়। গতিকে মই ভাবোঁ সকলোৱে ক্লাছ 10 বা 9ৰ পৰা এই বিষয়টো গুৰুত্ব সহকাৰে অধ্যয়ন কৰিব লাগে আৰু পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগে, যাতে পিছলৈ সেইখিনি বস্তু বিভিন্ন কম্পিটিটিভ এক্সামত আহিলে সেইখিনি বস্তু যাতে সিহঁতে পাৰে। গতিকে আজি বেছি দেৰি নকৰোঁ, মই পাঠটি আৰম্ভ কৰোঁ আৰু সেই পাঠটি হৈছে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান যিটো পাঠ আছে তাৰ প্ৰথম অধ্যায়টো হৈছে সেইটো হৈছে ভাৰতীয় গণতন্ত্ৰ। এতিয়া কথাটো হ'ল ভাৰতীয় গণতন্ত্ৰ মানে কি? গণতন্ত্ৰ মানে হৈছে ৰজাৰ শাসন নহয়, জনসাধাৰণৰ শাসন। গণতন্ত্ৰ জনসাধাৰণৰ শাসন, অৰ্থাৎ যি শাসন ব্যৱস্থাত জনসাধাৰণে সৰ্বেসৰ্বা বা জনসাধাৰণে ৰাইজেই সকলো, সেই শাসন ব্যৱস্থাক কি বুলি কোৱা হয়? গণতন্ত্ৰ বুলি কোৱা হয়। আমাৰ ভাৰতবৰ্ষখনো কি গণতন্ত্ৰৰ ওপৰতে প্ৰতিষ্ঠিত এখন দেশ। এই পাঠটোত কিছুমান প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে পিছফালে, পাঠটোৰ পিছফালে, আৰু সেই প্ৰশ্নসমূহ আলোচনা কৰিবলৈ মই চেষ্টা কৰিম আৰু তাত কিছুমান সেই প্ৰশ্নসমূহৰ আঁত ধৰি আমি কিছুমান বিষয় আলোচনা কৰিম। এতিয়া কথাটো হ'ল, প্ৰথম প্ৰশ্নটো আছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয় হৈছিল? আগতে কি আছিল? 1945 চনত আমাৰ ভাৰতবৰ্ষ কি হোৱা নাছিল? স্বাধীন হোৱা নাছিল, আৰু তেতিয়া আমাৰ ভাৰতবৰ্ষখন ইংলেণ্ডৰ অধীনত আছিল। আৰু সেই সময়ত ইংলেণ্ডত লেবাৰ পাৰ্টি আছিল আৰু তেনেকুৱা বিভিন্ন ধৰণৰ পাৰ্টি আছিল। আৰু সেই সময়ত 1945 চনত যেতিয়া ভাৰতখন স্বাধীন হোৱা নাছিল বা ইংলেণ্ডৰ অধীনত আছিল, সেই সময়ত যিটো নিৰ্বাচন অনুষ্ঠিত হৈছিল ইংলেণ্ডত, তাত লেবাৰ পাৰ্টি অৰ্থাৎ শ্ৰমিক দলে জয়যুক্ত হৈছিল। অৰ্থাৎ ইয়াত উত্তৰটো কি হ'ব? শ্ৰমিক দল। নেক্সট কুৱেশ্যনটো আছে, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? কেবিনেট মিছন, ইয়াতো এটা প্ৰশ্ন হ'ব পাৰে, আন এটা প্ৰশ্ন হ'ব পাৰে যে কেবিনেট মিছন কি? মই ইয়াৰে উত্তৰটো দিম যেনিবা, তাৰে আগতে মই কৈ লৈছোঁ যে কেবিনেট মিছন কি। যেতিয়া 1947 চনত ভাৰতবৰ্ষ স্বাধীন হ'ল, তাৰ আগতে ব্ৰিটিছৰ যি শাসক আছিল তেওঁলোকে ভাবিছিল যে স্বাধীনতা পোৱাৰ পিছত ভাৰতবৰ্ষখন কেনেকৈ চলিব বা কি নীতি নিয়মৰ আধাৰত চলিব। তাৰ কাৰণে তেওঁলোকে কি কৰিলে, ভাৰতবৰ্ষখন চলাই নিয়াৰ কাৰণে স্বাধীন হোৱাৰ পিছত এখন সংবিধান, এখন দেশৰ সংবিধান থাকিবই লাগিব। স্বাধীন দেশ হ'ব লাগিলে যি নীতি নিয়ম তাত সন্নিৱিষ্ট হৈ থাকে, গতিকে সংবিধান এখন থাকিবই লাগিব। আৰু তেওঁলোকে অনুধাৱন কৰিছিল যে ভাৰতবৰ্ষৰ কাৰণে এখন কি লাগিব? সংবিধান লাগিব। আৰু সেই সংবিধানখন প্ৰস্তুত কৰাৰ কাৰণে তেওঁলোকে কি কৰিছিল, কেইজনমান সদস্য এখন কমিটি বনাই ভাৰতবৰ্ষলৈ পঠিয়াই দিছিল, আৰু সেই কমিটিখনকে কেবিনেট মিছন বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনত সন্নিৱিষ্ট থাকে? সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই শব্দ দুটা সংবিধানৰ 42তম সংশোধনী মতে প্ৰস্তাৱনত সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে, ইংৰাজী ফেডাৰেশ্যন অৰ্থাৎ যুক্তৰাষ্ট্ৰ শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? এই শব্দটো লেটিন ফ'ডাছ শব্দৰ পৰা আহিছে। নেক্সট কুৱেশ্যনটো হৈছে, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? যুক্তৰাষ্ট্ৰ অৰ্থাৎ ফেডাৰেশ্যন শব্দটোৰ অৰ্থ হৈছে সন্ধি বা চুক্তি। অৰ্থাৎ এইটো ফেডাৰেশ্যন শব্দটো লেটিন শব্দ মই আগতে কৈছোঁ ফ'ডাছ শব্দৰ পৰা আহিছে, আৰু ইয়াৰ অৰ্থ হৈছে সন্ধি বা চুক্তি। গতিকে যুক্তৰাষ্ট্ৰ মানে কি হৈছে? কিছুমান সন্ধি বা চুক্তিৰ জৰিয়তে যেতিয়া বিভিন্ন ৰাজ্য একগোট হৈ থাকে, তেতিয়া সেই গোটেইখিনি একেলগে কি বুলি কয়? যুক্তৰাষ্ট্ৰ বুলি কয়। আমাৰ ভাৰতবৰ্ষখনত তেনেকৈ আছে, বিভিন্ন ৰাজ্য একগোট হৈ এখন কি হৈছে? দেশ হৈছে, আৰু সেইকাৰণে আমাৰ ভাৰতবৰ্ষখনৰ এখন কি? যুক্তৰাষ্ট্ৰ।
আৰু এই যুক্তৰাষ্ট্ৰৰ গৃহভূমি অৰ্থাৎ ক'ত বেছিকৈ যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবিলাক প্ৰতিফলিত হয় সেইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই। এতিয়া কুৱেশ্যন হ'ব পাৰে যে দ্বৈত নাগৰিকত্ব ব্যৱস্থা কি? দ্বৈত নাগৰিকত্ব ব্যৱস্থা হৈছে এজন মানুহে যেতিয়া দুখন অংগৰাজ্য দুখন ৰাজ্যৰ নাগৰিকত্ব পায় তেতিয়া সেইটো কি কৰে? দ্বৈত নাগৰিকত্ব ব্যৱস্থা। আমাৰ ভাৰতবৰ্ষত সেইটো নাই। আমাৰ ভাৰতবৰ্ষত কি আমি সকলোৱে ভাৰতীয় নাগৰিক, এজনে নাগৰিক, আমি ভাৰতীয় নাগৰিক হিচাপেহে আমি বসবাস কৰোঁ। আমি অসমৰ নাগৰিক, বিহাৰৰ নাগৰিক, এনেকৈ আমি কি কৰিব নোৱাৰোঁ? দুখন ৰাজ্যৰ কি কৰিব নোৱাৰোঁ? আমাৰ ইয়াতে নাগৰিকত্ব ল'ব নোৱাৰোঁ। সেইকাৰণে ভাৰতবৰ্ষত কি দ্বৈত নাগৰিকত্ব অৰ্থাৎ দুটা নাগৰিকত্ব ব্যৱস্থা নাই। নেক্সট কুৱেশ্যন হৈছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ পৰা অনুকৰণ কৰিছে? সেইটো হৈছে ইংলেণ্ডৰ পৰা। গতিকে আজিলৈ এইখিনি আছিল ক্লাছ 10ৰ প্ৰথম যিটো চেপ্টাৰ আছিল ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় গণতন্ত্ৰ, সেইখিনিৰ আধাৰত মই এই প্ৰশ্নখিনি দিবলৈ চেষ্টা কৰিছোঁ, উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ, আৰু মই আশা কৰিছোঁ সকলোৱে যাতে এইখিনিৰ পৰা উপকৃত হয়। ধন্যবাদ, নমস্কাৰ।